শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত সকলোকে শুভেচ্ছা জনালোঁ। আমি সকলোৱে জানো যে শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজে জ্বলি আনক পোহৰাই তোলে। তাৰমানে কথাটো এনেকুৱা, ছাৰ আজি পবিত্ৰ ক্ষণত আমাৰ পৰা কি বিচাৰে, হয়নে নহয়? এজন শিক্ষাগুৰুৰ পৰা কি বিচাৰে? আচলতে পবিত্ৰ ক্ষণত মই সকলো শিক্ষাগুৰুক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। আচলতে ছাত্ৰ ছাত্ৰীসকলক লগত লৈ মইনো কি ক'ম, তথাপিতো আজি সকলোকে প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। আৰু শিক্ষাৰ জগতখনত অকণমান খোজ দিবৰ কাৰণে যি শিক্ষাগুৰুৱে আমাক বিশেষকৈ পোহৰাই তুলিলে, তেওঁলোককো ধন্যবাদ জনাইছোঁ। আচলতে কণ ছাত্ৰ ছাত্ৰীসকলক মই এতিয়া কি ক'ম, কিন্তু তথাপিতো মই আজি কণ ছাত্ৰ ছাত্ৰীসকলে আমাক মৰম দিছে, কণ ছাত্ৰ ছাত্ৰীসকলে আমালৈ বিশেষকৈ মৰম লৈ আহিছে। এই মৰমে সঁচাকৈ চিৰযুগমীয়া কৰি থ'ব। কিন্তু এওঁলোককনো কি ক'ম, সৰু ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালী। গতিকে আজিৰ যি সৰু ল'ৰা ছোৱালী, মই এওঁলোকক এটাই কথাই ক'ম যে আজিৰ সমাজখনত যি যুৱ উশৃংখল হৈ আছে, তো সেই উশৃংখল যাতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে নহয়। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই এটা কথাই ক'ম যে আমি কি বিচাৰোঁ, ছাত্ৰ ছাত্ৰীসকলে কৈছে যে আমাৰ পৰা কি বিচাৰে। আমি এটাই বিচাৰিম, যাতে যুৱ উশৃংখলৰ পৰা যাতে তেওঁলোক হাত সাৰক। যুৱ উশৃংখল যি প্ৰকাৰে আমাৰ সমাজখনত বৃদ্ধি হৈছে, যাতে আমাৰ উঠি অহা প্ৰজন্মই সেই বস্তুটো নাপাওক। মই এটাই কথাই ক'ম যে আমাৰ দেশৰ যি ৰিপু আছে, সেই ৰিপুসকলে আমাক যেতিয়া কণমানিৰ পৰা মানে যৌৱনলৈ লৈ যাব বা কৈশোৰলৈ লৈ যাব, তো এই ক্ষেত্ৰখনত বিভিন্ন মানে ৰিপুৱে আমাৰ যিটো ৰিপু আছে, আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে এতিয়া ৰিপুৰ কথা হয়তো এতিয়াই গম নাপাব, কিন্তু লাহে লাহে ৰিপুৰ কথা গম পাব যে ৰিপু কি বস্তু। এই ৰিপুসকলে আমাৰ মন মগজুত বাধাৰ সৃষ্টি কৰে। গতিকে আমাৰ সমাজখনত ছাত্ৰ ছাত্ৰীসকলে ভাল হ'বৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মই সেই ৰিপুসমূহক বাধা প্ৰদান কৰিবৰ কাৰণে এখন সমাজ লাগে। আৰু এই সমাজখন আচলতে আজিৰ যি সমাজ, সেই সমাজ অকণমান বেয়াৰ ফালে ধাৱমান হৈছে। গতিকে বিভিন্ন বেয়া বস্তুৱে ওলমি থাকে। গতিকে মই ছাত্ৰ ছাত্ৰীক এটাই ক'ম, আজি পবিত্ৰ ক্ষণত ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এখন সুস্থ সমাজ গঢ়িবলৈ হ'লে এই ৰিপুসমূহক বাধা দিব লাগিব। আৰু আমাক তোমালোকৰ ফালৰ পৰা একো নালাগে, মাথো লাগে তোমালোকৰ সন্মান, তোমালোকৰ ভাল গুণ, আৰু তোমালোকে এখন সমাজ গঢ়োতা হিচাপে এটা ভাল ভৱিষ্যত লাগে তোমালোকৰ ফালৰ পৰা, যাতে তোমালোকে সদায় ভাল হৈ থাকা, যাতে আমি সমাজখনে ভাল এটা মানে বাতাবৰণ পাবলৈ হ'লে তোমালোকৰ পৰা আমি বহু আশাবাদী, আমি আশা কৰোঁ। আৰু সেই ভাল বস্তুখিনি সদায় আকৰ্ষিত হ'বা। আৰু তোমালোকে আমাক একো দিব নালাগে, মুঠতে এটাই দিয়া যে ভাল কৰ্ম দিয়া, ভাল কাম দিয়া, সমাজখনলৈ ভাল কাম কৰি যোৱা। আৰু মই কণ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ এইটো কাৰণেই কৈছোঁ, তোমালোকে অহা কালিলৈ ডাঙৰ হ'বা আৰু এখন সমাজ গঢ়িবা, তো সমাজৰ দায়িত্ব ল'বা। গতিকে সৰুৰ পৰাই যি শিক্ষা আমি পাব লাগে, সেই শিক্ষা সকলোৱে লোৱা উচিত। গতিকে এই কণমানি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ মই এটাই কথা অনুৰোধ জনাম বা ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটাই ক'ম, যাতে তোমালোকে ভাল হোৱা ভৱিষ্যতে আৰু ভাল আশা কৰিম। ধন্যবাদ। ঠিক আছে। চৰ্দাৰ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ লগতে শিক্ষাগুৰুসকলক প্ৰথমে মই মোৰ মৰম আৰু সেৱা জনাইছোঁ। আজি এই শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত সকলোকে শুভেচ্ছা জনালোঁ। আমি সকলোৱে জানো যে শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজে জ্বলি আনক পোহৰাই তোলে। এই মহানুক্তি আমি সকলোৱে জনাৰ দৰকাৰ, কাৰণ শিক্ষাগুৰুসকলক শিক্ষাৰ পোহৰত আমি জীৱন পোহৰাই তোলোঁ। আমি সদায় শিক্ষাগুৰু তথা জ্যেষ্ঠজনক শ্ৰদ্ধা জনাব লাগে। আজি এই পবিত্ৰ দিনটোৰ মুহূৰ্ত হ'ল মহান ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ তথা ৰাজনীতিবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱক সুঁৱৰি